वेलकाम टू स्टाडी लार्निंग। आजिर এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ দশমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথম পাঠ বৰগীতৰ কিছুমান পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন উত্তৰৰ বিষয়ে। তোমালোকে এই ভিডিঅ'টো মিছ নকৰি অন্তিম সময়লৈ চাই থাকিবা, কাৰণ এই ভিডিঅ'টোত মই যিকেইটা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিছোঁ এই প্ৰশ্নকেইটা প্ৰিভিয়াছ ইয়াৰত অহা প্ৰশ্ন হয় আৰু বিভিন্ন ধৰণৰ টেক্সট পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। গতিকে তোমালোকে ভিডিঅ'টো মিছ নকৰি অন্তিম সময়লৈ চাই থাকিবা। আৰু তোমালোকে যদি এতিয়াও মোৰ এই ষ্টাডি লাৰ্নিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা নিয়মিত ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে বৰগীত। প্ৰথম প্ৰশ্নটো হৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এই প্ৰশ্নটো 2016 চনত আৰু 19 চনত আহিছিল। ইয়াৰ উত্তৰটো হৈছে কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে মোহপাশ মানে কি? উত্তৰটো হ'ব মোহপাশ মানে মায়াৰ জৰি অৰ্থাৎ মায়াৰ বন্ধন। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটি কি ৰাগত বন্ধা আছে? আৰু এই প্ৰশ্নটো 2017 চনত আহিছে, 2023 চনত অহাৰ সম্ভাৱনা আছে। উত্তৰটো হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰটো হ'ব কবি সাংসাৰিক বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰগীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বৰগীতটি মাধৱদেৱে ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? আৰু এই প্ৰশ্নটো 2015 আৰু 16 চনত আহিছে, 2023ৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 2018 চনত কুৱেশ্যনটো আহিছিল। উত্তৰটো হ'ব নামঘোষা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খনক খনন্দ যোগী যাহাকো দিয়ায় খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো হ'ব খনক খনন্দ যোগী যাহাকো দিয়ায় খনক খনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নোৱাৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নোৱাৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰটো হ'ব কবিয়ে জীৱনে মৰণে নোৱাৰিবৰ বাবে নাৰায়ণ অৰ্থাৎ ভগৱান কৃষ্ণক অনুৰোধ কৰিছে। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অদমে জানিবো কেনে তোমাৰ মহিমা, ব্যাখ্যা কৰা। 2018 চনত এই প্ৰশ্নটো আহিছে। উত্তৰটো হ'ব প্ৰসংগ। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি উক্ত কবিতাফাঁকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাঁকিৰ ব্যাখ্যা কৰিছে। ব্যাখ্যা এই সংসাৰৰ একমাত্ৰ ত্ৰাণকৰ্তা হৈছে শ্ৰীহৰি, তেওঁৰ মহিমা অপাৰ। সিদ্ধি মহামুনিৰ ধ্যান কৰিও শ্ৰীহৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই। নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী, সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই। তেনেস্থলত কবি সাধাৰণ প্ৰাণী হৈ তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন। কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। খ নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ চৰণ দুই মোৰ মহাদন, বকতজনের নিজ তুমিয়ে জীৱন। 2020 চনত এই প্ৰশ্নটো আহিছিল। উত্তৰটো হৈছে প্ৰসংগ। উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ'ল অমূল্য সম্পদ। ব্যাখ্যা কবিৰ মতে সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'বলৈ হ'লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সৰ্বব্যাপ্ত নিকাৰ ভগৱানেই জগতৰ সৃষ্টিকৰ্তা পালনকৰ্তা, তেওঁ সকলোৰ ঊৰ্ধত। গতিকে হৰিৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱানতেই সমৰ্পিত। হৰিৰ চৰণেই হৈছে প্ৰকৃত ভকতৰ মহাদন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। 2016 চনত প্ৰশ্নটো আহিছিল আৰু এই প্ৰশ্নটো বহুতো ইম্পৰ্টেণ্ট হয়, তোমালোকে মিছ নকৰিবা, ধুনীয়াকৈ লিখি শিকি ল'বা। উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে এক শৰণ
হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মহাত্ম্য প্ৰকাশক এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে। এই গীতবোৰকে বৰগীত আখ্যা দিয়া হয়। বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ আছে, যাৰ বাবে এই গীত আন গীতৰ পৰা পৃথক। বৰগীতৰ তেনে 4টা লক্ষণ হ'ল: পইণ্ট 1, বৰগীতবোৰ ৰাগতালযুক্ত শাস্ত্ৰীয় গীত। পইণ্ট 2, বৰগীত কৃত্ৰিম ব্ৰজাৱলী ভাষাত ৰচিত। পইণ্ট 3, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয়। পইণ্ট 4, ভক্তিৰস প্ৰকাশক বৰগীতবোৰত দাস্য, শস্য, বাৎসল্য, শান্ত ৰসৰো প্ৰকাশ ঘটিছে। ব্ৰজাৱলী ভাষাৰ 4টা বৈশিষ্ট্য লিখা। এই প্ৰশ্নটো 2017 চনত আহিছিল আৰু বহুতো ইম্পৰ্টেণ্ট হয়। প্ৰশ্নটো তোমালোকে মিছ নকৰিবা, ধুনীয়াকৈ ইয়াৰ আনচাৰটো শিকি ল'বা। পইণ্ট নম্বৰ 1, ব্ৰজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বহুতভাৱে দেখা যায়। পইণ্ট নম্বৰ 2, এই ভাষাত আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায়। পইণ্ট নম্বৰ 3, অসমীয়া ব্ৰজাৱলী ভাষাত বিশিষ্ট স্বৰধ্বনি মাত্ৰ 6টা: ই, এ, আ, অ, উ আৰু উ। পইণ্ট নম্বৰ 4, ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্ৰিস্বৰৰ প্ৰয়োগ প্ৰচুৰ।